আজি শেৱালি ফুলৰ এটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যিহেতু এতিয়া শেৱালি ফুল ধুনীয়াকৈ ফুলি আছে আৰু আগতে আমি সৰুতে শেৱালি ফুল ফুলা মানে ভাবোঁ যে পূজা পালেহি আৰু খুব ফূৰ্তি লাগিছিলে। শেৱালি গোন্ধটো ৰাতিপুৱা শুই উঠি ইমান ভাল লাগে, চাৰিওদিশে আমোল মোলাই থাকে, নহয় জানো? কাৰ কাৰ ঘৰত শেৱালি ফুল আছে বাৰু কমেণ্টত জনাব দেই, আৰু যদি কাৰোবাক লাগে মোক জনাব। এয়া আমাৰ ৱালৰ কাষত ধুনীয়াকৈ পৰি আছে, আৰু যিহেতু আজি ৰাতিপুৱা বৰষুণ দিছিলে সতেজ হৈ আছে ফুলকেইপা। মই খৰাহীটোত এয়া লৈ আহিলোঁ, বুটলি অকণমান ৰ'দত ৰাখি দিছোঁ, আৰু এয়া ল'ৰা স্কুললৈ পঠালোঁ। তাৰপিছত ৰেচিপিটো এতিয়া মই আৰম্ভ কৰিছোঁ। তেল দি দিছোঁ, তাতে দিছোঁ সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, পৰিমাণ অনুসৰি নিমখ আৰু হালধি ভাজি আছোঁ। ইয়াতে দি দিছোঁ বৰালি মাছটো হ'লে ভাল দেই, বৰালি মাছৰ মানে আমঠু আৰু অকণমান কাণ এইদৰে দি লৈ ভাজি আছোঁ। মাছখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। আৰু এই ৰেচিপিটোৰ কাৰণে বৰালি মাছৰ মাথাহে ভাল, মানে বেলেগ মাছটো ইমান ভাল নালাগে। সেইবাবে মই মাছখিনি ভালদৰে সিজাকৈ ভাজি আছোঁ, ঢাকন মাৰি মাৰি ভাজি আছোঁ। তাতে দি দিছোঁ কেঁচা জলকীয়া দুটামান, আৰু এইদৰে ঢাকন মাৰি মাৰি মাছখিনি সিজাই লৈছোঁ। তাৰপাছত যেতিয়া মাছখিনি ভাগি গৈছে, মাথাখিনি আমঠু সিজি গৈছে, তাতে মই শেৱালি ফুলকেইপা ৰ'দত লেৰালি থকা ইয়াতে ওপৰতে দি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ সম্পূৰ্ণকৈ লৰাই লৈ আকৌ ঢাকন মাৰি ৰাখি দিছোঁ। এই ডাইৰেক্ট তেলত দি দিব পাৰি, কিন্তু ডাইৰেক্ট তেলত দি দিলে ক'লা পৰি যায় আৰু গোটেই চব্জিখনে তিতা হৈ যায়। মই সেইবাবে এইদৰে দিওঁ, তেতিয়া তিতাটো অলপ কম হয় আৰু ক'লা পৰি নাযায়, এটা ধুনীয়া ৰং থাকে। আৰু আপোনাৰ ডাইৰেক্ট তেলত দি ভাজিও খাব পাৰি, তাৰ ৰেচিপিটো মই দিম বাৰু, তাত কি এড কৰিলে খাবলৈ ভাল হয়। আৰু এয়া উলিয়াই লৈছোঁ, ৰংটো দেখিছেনে ইমান ধুনীয়া হৈছে। আৰু ইয়াত মই কোনো ফিল্টাৰ ইউজ কৰা নাই, একদম অৰিজিনেল কালাৰে হয়। আৰু ইয়াৰ এতিয়া চব্জিখন তিতাটো খুব কম, খাই ভাল লাগে, তিতা নোখোৱা মানুহো খাব পাৰে। যিহেতু শেৱালি ফুল চাৰিওদিশে আমোল মোলাল হ'লেই এতিয়া, আৰু গম পাইছে নহয় যে আমাৰ শাৰদীয় দুৰ্গা পূজাও আহি আমাৰ পালেহি আৰু বেছিদিন নায়েই। সেইবাবে আৰু এয়া মই খাবৰ বাবে লৈ লৈছোঁ। লগত আছিলে নেমু আৰু কচু দিয়া দালি। গৰমত এইটো খুব ভাল লাগে, নহয় জানো? আৰু মই বোলো অকণমান খাই দেখাওঁ। আজি কিবা এটা কাৰণে আমাৰ লৰালৰি হ'ল আৰু এইদৰে প্লেটত খাব লগা হ'ল। মই অকণমান খাই দেখাইছোঁ, বহুত ভাল লাগিছে টেষ্টটো। তিতাটো একেবাৰে কম, তিতাটো মানে আপুনি ইমান যে শেৱালি ফুল ডাইৰেক্ট তেলত দিলে যিটো তিতা হয় নহয়, সেই তিতাটো একেবাৰে নাই, আৰু বহুত সোৱাদ হৈছিলে খাবলৈ। এইদৰে ভাতকেইটা বেলেগ ভাজি নোহোৱাকৈ আমি খালোঁ। আৰু এয়া মই ইয়াৰ গোন্ধটো লৈ ইমান ভাল পাওঁ, দেখিছেনে? গোটেই ৰুমটোৱে এইদৰে আমোল মোলাই থাকে। আৰু মই অকণমান ড্ৰয়িং ৰুমত সজাই ৰাখিছিলোঁ। এয়া আমাৰ ঘৰৰ শেৱালি গছজোপা সদায় ৰাতিপুৱা ধুনীয়াকৈ পৰি থাকে, আৰু মই দুই এখিলা এইদৰে বুটলি আনোঁ। চাওকচোন। আৰু কোনে কোনে শেৱালি ফুলৰ ৰেচিপি জানে বাৰু কমেণ্টত জনাব দেই।